নমস্কাৰ অসমৰ এজন প্ৰখ্যাত সংগীত শিল্পী সুৰকাৰ গীতিকাৰ লগতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ শ্ৰদ্ধাৰ জ্যোতিনাথ কুমাৰ বৰদলৈ দেৱক প্ৰথমে দেউকা ইউটিউব চেনেলৰ তৰফৰ পৰা সেৱা জনাইছোঁ। আজি তেখেতৰ কিছুমান নজনা কথা আমি শ্ৰোতা দৰ্শকৰ মাজলৈ প্ৰচাৰ কৰাৰ উদ্দেশ্যে তেখেতৰ সৰু সাক্ষাৎকাৰটি আমি ল'বৰ কাৰণে আগ্ৰহ কৰিছোঁ। সেয়ে প্ৰথমে মই জ্যোতিনাথ কুমাৰ বৰদলৈ দেৱক তেখেতৰ ক'ত কেনেকৈ জন্ম হৈছিলে তাৰ বিষয়ে মই দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনালোঁ। মানস, মোৰ জন্ম হৈছিলে যোৰহাটৰ মিছন হস্পিটেলত 1934 চনত আৰু বহুদিনৰ মূৰত মই সিদিনা যোৰহাটৰ পৰা ঘূৰি আহিছোঁ। প্ৰায় এক পষেক থাকিলোঁ তাত, থাকি সেইবোৰ ঠাই চাই মেলি পুৰণি স্মৃতি ৰোমন্থন কৰিলোঁ, অলপ নষ্টালজিক হ'লোঁ আৰু সেই স্মৃতিখিনি আকৌ মই জীৱন্ত কৰি মনত লৈ নতুন উৎসাহেৰে গুৱাহাটীলৈ ঘূৰি আহিছোঁ। মোৰ জন্ম যোৰহাটত, মোৰ শিক্ষা যোৰহাটত আৰম্ভ হৈছিল। মই যোৰহাট নৰ্মেল স্কুলৰ প্ৰেক্টিচিং স্কুলৰ 1 নম্বৰ প্ৰেক্টিচিং স্কুলত মই প্ৰাথমিক শিক্ষা শেষ কৰি যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত মই ক্লাছ 8লৈকে পঢ়িলোঁ। আৰু যোৰহাটৰ সেই সময়ৰ সাংস্কৃতিক যিটো পৰিৱেশ, যিটো সাংস্কৃতিক তাত সাংস্কৃতিক সেইখন নগৰ বুলি কয়, সাংস্কৃতিক ৰাজধানী বুলি কয় যোৰহাটক, তাৰ হয়তো প্ৰভাৱত মই এইফালে এইটো বাটত মই আহিবলৈ সাজু নিজকে কৰিব পাৰিছিলোঁ। তাৰোপৰি মোৰ দেউতা, ককা দেউতা দুজন স্বনামধন্য অসমৰ সংগীত জগতৰ ব্যক্তি আছিল, যি দুজনে ঘৰত এটা সংগীতৰ পৰিৱেশ কৰিছিল আৰু সেই সংগীতৰ পৰিৱেশত ঘৰৰ প্ৰত্যেকজন ব্যক্তি উপস্থিত আছিল। মায়ে হাৰমনিয়াম বজাইছিল, দেউতাই বেহেলা বজাইছিল, ককাই পৰিচালনা কৰিছিল আৰু এজন মোৰ খুৰা আছিল ডক্টৰ হৰিনাথ শৰ্মা বৰদলৈ। তেওঁ ৱেষ্টাৰ্ণ সংগীতৰ সেই সময়ত তেওঁ কৰিছিল, অধ্যয়ন কৰিছিল আৰু ৱেষ্টাৰ্ণ সুৰত দুটা বিশেষ গান ৰচনা কৰিছিল, এটা হালিজালি পখিলী, এটা শেৱালিৰে তল ভৰা কুমলীয়া ফুল। সেই সুৰ দুটাৰে তেওঁ প্ৰখ্যাত হৈছিল। সেই সময়ৰ বাঁহী নামৰ কাকতত, বাঁহী নহয় আবাহন নামৰ আলোচনীত তেওঁ তাৰ স্বৰলিপি কৰি তাৰ প্ৰচাৰ কৰিছিল। তেনেকুৱা এটা পৰিৱেশৰ জন্ম হোৱা কাৰণেই বোধ কৰোঁ মই সংগীতক মনে প্ৰাণে ভাল পাওঁ। মই এতিয়াও ৰাতিপুৱা উঠি সংগীত শুনো। তুমি আহিবৰ সময়তো মই তাত বজাই শনি বজাই পেলাই মই গান শুনি আছোঁ। যি কি নহওক, যোৰহাটে মোক বহুতখিনি দিলে আৰু যোৰহাটৰ এই সাংগীতিক পৰিৱেশটোৱে মোক জীৱন মোৰ ধন্য কৰিলে। আৰু কিবা সুধিবা? আপোনাৰ সঁচাকৈ সেই গোটেইখিনি কথা ক'লেই, তাৰপিছত আপুনি কলেজীয়া শিক্ষা কেনেকৈ আপুনি ক'ত আৰম্ভ কৰিছে? মোৰ কলেজীয়া জীৱনটো আৰম্ভ হয় কটন কলেজত। কটন কলেজৰ ছেকেণ্ড মেছ, তাত মই ছেকেণ্ড মেছত মই আছিলোঁ আৰু বহুতো প্ৰখ্যাত ব্যক্তিক লগ পালোঁ। তুমি শুনি ভাল পাবা, মোৰ ছেকেণ্ড ইয়েৰত মোৰ ৰুমমেট আছিল হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই মোৰ ৰুমমেট আছিল আৰু সংগীত শিল্পী জ্যোতিৰ্ময়ী কাকতি আছিল। ঠিক এনেকুৱা ব্যক্তিসকল, খেলা ধূলাৰ বিষয়টো প্ৰদীপ ভূঞাহঁতৰ নিচিনা মানুহ আছিল। সেই সকলোবিলাকৰ মাজত থাকি তাত এটা মই নতুন জীৱন আৰম্ভ কৰিছিলোঁ আৰু তাৰ প্ৰভাৱ মই
গোটেই জীৱন বহন কৰি আছোঁ আৰু তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক কিবা অলপ দিব পাৰিছে দিওঁ বুলি দিয়া নাই কিন্তু মই তেওঁলোকৰ পৰা গ্ৰহণ কৰিব পাৰিছিলোঁ আপুনি কটন কলেজত পঢ়ি থকা অৱস্থাত সেই সময়খিনিত চাগে এই গানৰ যেনেকৈ জ্যোতিৰ্ময় কাকতি ছাৰক আপুনি তেখেতসকলে আছিলে আপোনাৰ লগত হোমেন বৰগোহাঁই ছাৰ আপোনালোকৰ লগত আছিলে গানৰ চাগে নিশ্চয় আড্ডা হৈছিলে আপোনালোকৰ অঁ তুমি এইটো কথা সুধি মোক মনত পেলাই দিলা তফজৰ আলিলৈ সেই সময়ত তফজৰ আলি গুৱাহাটীৰ ইউনিভাৰ্চিটি কলনী চানমাৰীত আছিলে তেতিয়া ইউনিভাৰ্চিটি হোৱা নাই ইউনিভাৰ্চিটি কলনীৰ এটা ভাড়াঘৰত তেওঁ আছিল তাত গধূলি গানৰ আড্ডা হয় জ্যোতিৰ্ময়ৰ লগত মই গৈছিলোঁ আৰু বীৰেন দা গৈছিল বীৰেন দত্ত জ্যোতিৰ্ময় আৰু তফজল আলীক কটন কলেজে এটা উপাধি দিছিল সেইটো আছিল ত্ৰিমূৰ্তি তিনিজনে সদায় একেলগে থাকে একেলগে গীত পৰিৱেশন কৰে আৰু সেইবিলাক কথা মোৰ মনত পৰে আৰু তেওঁলোকক মই স্মৰণ কৰোঁ বীৰেন দাৰ ঘৰলৈ মই যাওঁ জ্যোতিৰ্ময় মোৰ বৰ মৰমৰ বন্ধু আছিল তেওঁৰ অকাল মৃত্যুৱে মোক বৰ দুখ দিছিল সেই বিষয়ে মোৰ প্ৰবন্ধ মালিকাত মই প্ৰবন্ধ লিখিছোঁ তফাজল আলী মই তফাদা বুলি মাতিছিলোঁ সেই তফাদাৰ লগত মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বহুত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেওঁ মোৰ দুখনমান কৰ্মশালাত তেওঁ আহিছিল আৰু মোক অনুপ্ৰাণিত কৰিছিল বৰ্তা আপুনি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত কিমান চনত আপুনি গীতিকাৰ হিচাপে স্বীকৃতি পাইছিলে মই ত্ৰিধাৰা বুলি মোৰ সংগীতৰ এটা সংকলন কৰিছিলোঁ য'ত আমাৰ তিনি পুৰুষৰ সংগীত তাত মই সন্নিৱিষ্ট কৰিছিলোঁ সেইখন উদ্বোধন কৰিছিলোঁ 2004 চনত আৰু 2005 চনত মই আকাশবাণী গুৱাহাটীত সেইখন মই জমা দিছিলোঁ মোৰ এটা প্ৰাৰ্থনাৰে যে মোক যদি তেওঁলোকে ইচ্ছা কৰে গীতিকাৰ হিচাপে তেওঁলোকে মোক স্বীকৃতি দিব পাৰে আৰু তেওঁলোকে সেই বছৰতে মোক স্বীকৃতি দিছিল 2004 চনত সেই আপুনি যিখন তাতে সংগীতৰ লিপি দিছিলে তাৰ ভিতৰত আপোনাৰ যিকোনো এটা গান আপুনি দুলাইন আপুনি গুণগুণাই দিব নেকি তাতো আমাৰ তিনিজনৰ বহুত গান দিলোঁ কাৰ গান মই গুণগুণাম আপোনাৰ নিজৰ গানেই দুষাৰি মই শুনো বা আমাৰ শ্ৰোতাই শুনক মোৰ নিজৰ গান মই কাৰোবাক শিকাইছিলোঁ আৰু তেওঁলোকে ৰেডিঅ'ত গাইছিল মই এতিয়ালৈকে কোনো মঞ্চত থিয় হৈ কোনো গাত মই পৰিৱেশন কৰা নাই কিন্তু মই বহুত সংগীত শিল্পীক মই গীত ৰচনা কৰি সুৰ দি শিকাই ঘৰতে মই তেওঁলোকক সহায় কৰিছিলোঁ তাৰে এটা ভালপোৱা গীত মই গাওঁ যিটো গীত মোৰ দেউতাই ৰচনা কৰিছিল কিন্তু সুৰ দিছিলোঁ মই সেইটো গাওঁনে নিশ্চয় কাৰণ দেউতাক মই ইমান শ্ৰদ্ধা কৰোঁ আৰু দেউতাৰ গানবোৰ মই ইমান ভাল পাওঁ সেইকাৰণে মই গাব খুজিছোঁ মোৰ গানটো বাদ দিয়া সেই গানটো ৰবাৰ্ট ফ্ৰষ্টৰ এটা বিখ্যাত ইংৰাজী কবিতাৰ ওপৰত আধাৰ কৰি দেউতাই ৰচনা কৰিছিল Woods are lovely, green and deep. I have miles to go before I sleep. Miles to go before I sleep. সেইটোৰ ওপৰত সেই গানটো গান মই অকণমান গুণগুণাম আৰু এইটো গীত মই মোৰ এইখন মজিয়াতে বহি শিকাইছিলোঁ পুৰক বেনাৰ্জীক আৰু পুৰক বেনাৰ্জীৰ হতুৱাই ৰেডিঅ'ত এইটো গান মই এতিয়াও সংৰক্ষণ কৰাই ৰাখিছোঁ তেওঁলোকে মাজে মাজে বজাই তুমি শুনিব পাৰিবা কেতিয়াবা এই বনভূমি মেঘশ্যামল ঘন যাৰ ৰূপে মোৰ ভৰি গ'ল দুনয়ন ভৰি গ'ল দুনয়ন এই বনভূমি মোৰ যাত্ৰা পথৰ
কতনো সংগী হ'ল প্ৰীতি সুধা মাথো দিলে মোক কবিৰৰ কত কথা দিলোঁ কতনো জনক ভাবি মৰে আজি মন ভাবি মৰে আজি মন এই বনভূমি হ'ব দিয়া এই খুব সুন্দৰ গান এই গানটো মই শিকাবলৈ মোৰ সৌভাগ্য হৈছিলে আনন্দনগৰত যি কৰ্মশালা অনুষ্ঠিত কৰিছিলে তাতে মই এই গানটো মনত পৰিছে সেইটো গান আপোনাৰ পৰা শিকিছিলোঁ পুলক বেনাৰ্জী ছাৰৰ সেই ৰেকৰ্ডিংটো শুনি তাৰপিছত আপুনি ঘৰত এটা সুন্দৰ সাংগীতিক পৰিৱেশ পাইছিলে আৰু সেই সাংগীতিক পৰিৱেশত তেতিয়াৰ সময়ত বৈঠকী অনুষ্ঠিত হৈছিলে নিশ্চয় বৈঠকী তুমি কোন সময়ৰ কথা কৈছা মোৰ আপোনাৰ যোৰহাটৰ জীৱন নে গুৱাহাটীৰ আপোনাৰ কীৰ্তিনাথ শৰ্মা বৰদলৈ ককা দেউতা আৰু মুক্তিনাথ শৰ্মা বৰদলৈ তেখেতসকলে যি সংগীতৰ বৈঠকী কৰিছিলে তাৰ কিছু কথা আপুনি ক'ব নেকি সেইবিলাক কথা কিছুমান মই পাহৰিও গ'লোঁ কিন্তু কিছুমান এতিয়াও মানে জল পট হৈ জিলিকি থাকে সেইবিলাক বৈঠকীত মোৰ মনত পৰে আমাৰ ঘৰলৈ দেউতাৰ পৰম বন্ধু গণেশ গগৈ আহিছিল গণেশ গগৈ কবি বুলি তুমি জানা এজন বিৰহী কবি সেই কবি দেউতাৰ বন্ধু আছিল আমাৰ ঘৰত অহা যোৱা কৰিছিল তেওঁ ৰচনা কৰা গীত দেউতাই সুৰ দি গাইছিল আৰু এজন আহিছিলে বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা তেওঁ সাহিত্যিক আৰু বহুত কাম কৰিছিল তেওঁলোক আহিছিল এতিয়া তেওঁলোকে গীত শুনে আৰু গীত গাবৰ কাৰণে বেলেগ মানুহ মাতা নহয় দেউতাই গায় মোৰ খুৰা জানদাই গায় হৰিনাথ বৰদলৈয়ে গায় পেহীয়ে গায় ককা দেউতাই গুৰুগুৰি খাইছিল গুৰুগুৰিৰ ধপাত খাই ককা দেউতাই শুনি থাকে গানবিলাক এনেকৈ এটা সংগীতৰ পৰিৱেশ হৈছিল তাৰ পিছৰ চোৱা যেতিয়া মই হাইস্কুল পৰ্যায়ত আহিছিলোঁ বা প্ৰাথমিক স্কুলত পঢ়াৰ সময়তো ককা দেউতা আৰু দেউতাৰ নাটকবিলাক আমাৰ ঘৰতে ৰিহাৰ্চেল হৈছিল তুমি জানা যে অসমৰ গীতি নাট্য ক্ষেত্ৰত কীৰ্তিনাথ শৰ্মা বৰদলৈ ককা দেউতা মুক্তিনাথ শৰ্মা বৰদলৈ মোৰ দেউতাৰ মানে অনবদ্য অৱদান আছে এইটোক অপেৰা বুলি কয় আৰু তেওঁলোকে সেইবিলাক ৰচনা কৰি গীত কথা সংলাপ নৃত্য গোটেইবিলাক একেলগে সামৰি লৈ তেওঁলোকে নাটক ৰচনা কৰিছিল আৰু আমাৰ ঘৰত ৰিহাৰ্চেল হৈছিল তেওঁলোকে ৰচনা কৰা গানবিলাক তাত গোৱা হৈছিল আৰু সেই এসপ্তাহ বা 10 দিন ঘৰখন উত্তাল হৈ আছিল সংগীতেৰে সেইবিলাক কথা মনত পৰে আৰু সেইবিলাক হয়তো প্ৰভাৱ পৰি পেলাই মই গান ভাল পোৱা হ'লোঁ বা গানৰ পাগল বুলিও ক'ব পাৰা মোক সেই বৈঠকীত কেনেকুৱা ধৰণৰ গানৰ চৰ্চা হৈছিলে শাস্ত্ৰীয় সংগীত নে অসমৰ থলুৱা সংগীতৰ ওপৰত দুই ধৰণৰে হৈছিল অসমৰ থলুৱা লোকসংগীতৰ সুৰৰ ওপৰত কৰা গান আৰু অসমীয়া গান ৰবীন্দ্ৰ সংগীত দেউতাক আৰু ককা দেউতাই ৰচনা কৰা গীত বিভিন্ন ধৰণৰ গীতৰ হেৰি হৈছিল এতিয়া আপোনাক মই অন্য প্ৰসংগলৈ আহোঁ আপোনাৰ আৰু বৰ্মাৰ মাজত থকা যি মৰম যি ভালপোৱা যি শ্ৰদ্ধা সেই বিষয়ে আপোনালোকে গোটেই জীৱনটো যেনেকৈ আপুনি যাত্ৰা কৰিলে এতিয়ালৈকে তাৰ বিষয়ে থুলমূলকৈ দুআষাৰ ক'লে ভাল পাম বৰ্মাক চাবলৈ যোৱাৰ পৰা আৰম্ভ কৰিম নেকি নালাগে অলপ কওক ভাল লাগিব এতিয়া সেই দিনটো আছিলে দৌল পূৰ্ণিমা ফাকুৱাৰ দিন আমি আছিলোঁ শ্বিলঙত দেউতাই ক'লে তুমি যোৰহাটলৈ যোৱা তাৰ পৰা সাপেখাতি লৈ যাবা শিৱসাগৰৰ তাত এজনী কইনাৰ সন্ধান পোৱা হৈছে আৰু মই চালোঁ ৰাহিজৰা আহিছে তুমি এবাৰ গৈ চাই আহি মোক তাৰ তোমাৰ মতটো মোক ক'বা মই দেউতাৰ কথা খুব মানিছিলোঁ আৰু মই গ'লোঁ
দৌল পূৰ্ণিমা ফাকু আছিল সেইদিনাখন তাৰপিছত বৰমাৰ লগত কথা পাতিলোঁ আৰু বৰমাক মোৰ জীৱন সংগিনী হিচাপে সিদিনা স্বীকৃতি দিলোঁ মাজে মাজে কেতিয়াবা কাজিয়া চাজিয়া কৰেনে নাই এতিয়া কাজিয়া মানে সেইবোৰ মিঠা কাজিয়া সেইবিলাক তুমিও কৰিব লাগিব তোমাৰো দিন আহি আছে সেই মিঠা কাজিয়াবিলাক আৰু মিঠা কৰে জীৱনটো আৰু বৰমাই চাগে বহুত আপুনি হেৰি কৰিলে অভিমানী হৈ চাগে অলপ সময়ৰ কাৰণে কিন্তু আমাৰ দুয়োৰে অভিমানবিলাক বেছি সময় নাথাকে আৰু মাত খাই তেওঁৱে প্ৰথমতে মোক দিয়ে আৰু এটা কথা হ'ল তোমাক মানে এই জীৱনটোত যিখিনি কাম কৰিলোঁ মই সেই কামত তেওঁ অন্তশীলা ফলগুৰ নিচিনাকৈ মোক প্ৰেৰণা দিছে তুমি এটা কথা জানা বা শুনিছা ফৰ every successful man there is a woman নিশ্চয় who guides him who inspires him who can appreciate him she is the first person who can appreciate you who can accept your creation এই কথাটো মই মানি লওঁ বুজিছানে নিশ্চয় মই মানো এতিয়া আপোনাৰ সংগীতৰ ক্ষেত্ৰখনৰ কথা আপোনাৰ গম পালোঁ এতিয়া আপুনি কিছুমান গ্ৰন্থ আপুনি লিখি উলিয়াইছে প্ৰবন্ধ মালিকা ত্ৰিধাৰা আৰু নিতে নৱ অভিনৱ ছন্দে এই গ্ৰন্থকেইখন যে আপুনি লিখি উলিয়ালে আপুনি সেই প্ৰবন্ধ মালিকা ত্ৰিধাৰা নিতে নৱ অভিনৱ ছন্দে এই গ্ৰন্থকেইখনৰ বিষয়ে আপুনি অলপ ক'ব নেকি আৰু এখন আছে সোঁৱৰণি সংগীতাচাৰ্য কীৰ্তিনাথ শৰ্মা বৰদলৈ এইখনৰ বিষয়েনো কি ক'ম প্ৰবন্ধ মালিকাত মই প্ৰবন্ধ লিখিছোঁ যিখিনি মানুহৰ মই জীৱনত সংগ পালোঁ যিসকলক মই শ্ৰদ্ধা কৰোঁ অন্তৰেৰে সেইসকলৰ বিষয়ে মই লিখিছোঁ ইয়াত মই 3টা অধ্যায় কৰিছিলোঁ এটা মোৰ সোঁৱৰণ বুলি মোৰ প্ৰবন্ধ মালিকাত তাত মই আমাৰ উপৰিপুৰুষ অচ্যুতানন্দ সমুদ্ৰখৰীৰ পৰা আৰম্ভ কৰি লক্ষীৰাম বৰুৱা বান থিয়েটাৰ আমাৰ ককাদেউতা হেম বৰুৱাৰ মমতাৰ চিঠিৰ বিষয়ে ঝঞ্জা বিজয়ী শিল্পী বিষ্ণুৰাভাৰ বিষয়ে বন কোঁৱৰৰ কথা আঘোণৰ প্ৰেমিক কবিৰ সান্নিধ্য কেশৱ মহন্তৰ কথা লিখিছোঁ এই গোটেইসকলৰ মই সান্নিধ্য পাইছিলোঁ কিছুমানে ব্যক্তিগতভাৱে কিছুমান মই তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰি মই গম পাইছিলোঁ আৰু যিসকলক মই মোৰ কাষতে লগ পাইছিলোঁ তেওঁলোকৰ বিষয়ে মই প্ৰাঞ্জলভাৱে ইয়াত মই লিখিছিলোঁ বিশেষকৈ মোৰ মনত পৰে সুধাকান্থৰ সান্নিধ্য সোঁৱৰণ ভূপেন দাক মই লগ পাইছিলোঁ 1998 চনত তাৰ আগতেও লগ পাইছিলোঁ কলেজীয়া জীৱনত কিন্তু তেওঁ বিশেষভাৱে লগ পালোঁ 98ত সেইটো মোৰ স্মৰণীয় দিন ভূপেন দা আহিছে আমাক অল ইণ্ডিয়া NCERT এটা কৰ্মশালা পাতিছিল সেই কৰ্মশালাটোত সংহতিমূলক ভাৰতৰ বিভিন্ন ভাষাৰ গীতবিলাক শিকোৱা হৈছিল ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সংগীতকাৰ আহিছিল বিভিন্ন ভাষাৰ গীত আছিল পাঞ্জাবী আছিল মাৰাঠী আছিল গুজৰাটী ইত্যাদি আছিল অসমীয়া গীত শিকাবলৈ ভূপেন দা গৈছিল ভূপেন দাই মোক দেখা পালে হাঁহি এটা মাৰিলে মই কৰ্মশালাৰ শিক্ষাৰ্থীসকলৰ মাজত বহি আছোঁ প্ৰথমখন বেঞ্চতে ভূপেন দাই মঞ্চৰ পৰা মোক ইংগিত দি মাতি ক'লে মই তাত এজন মোৰ চিনাকি ল'ৰা বহি আছে তেওঁক মই মাতিম এতিয়া মোৰ ওচৰলৈ আহিব লাগিব জ্যোতি তুমি আহাচোন মোক অলপ সহায় কৰি দিবা সেই দিনটো মোৰ স্মৰণীয় দিন ভূপেন দাই মানুহৰ বাবে শিকাইছে আৰু মই তেওঁৰ লগত সহযোগ কৰিছোঁ আৰু আমাৰ দুইজনৰ পৰাই গোটেই সৰ্বভাৰতীয় শিল্পীসকলে মানুহৰ গীতটোৱেই প্ৰথম শুনিছিল 98ত সেইটো প্ৰথম ভূপেন দাৰ লগত মোৰ বিশেষ ভূপেন দাৰ সান্নিধ্য আৰু ভূপেন দাৰ বিশেষ মৰম সিদিনাখন মই পাইছোঁ
আৰু সেই সময়ত মই এদিন ভূপেন্দ্ৰৰ ওচৰলৈ ভূপেন্দ্ৰৰ কথা ক'লে মই কৈ থাকিবলৈ মন যায় ভূপেন্দ্ৰৰ ওচৰত চাবৰ কাৰণে ভূপেন্দ্ৰ অসুখ হ'ল ভূপেন্দ্ৰ নুনমাটিৰ এটা বিহু উৎসৱত ভূপেন্দ্ৰ অসুস্থ হৈ পৰি গ'ল ভূপেন্দ্ৰৰ চিকিৎসা হ'ল আৰু ভূপেন্দ্ৰ গৈ পেলাই বিশ্ৰাম লৈ পেলাই কিছুদিন নিজৰাপাৰত থাকিল তাৰপিছত হেঙেৰাবাৰীত থাকিলেগৈ সেই হেঙেৰাবাৰীত থাকোঁতে মই গ'লোঁ মই অকলে যোৱা নাই মই আৰু মোৰ দুজনী জীয়ৰী সিহঁতেও গান ভাল পায় ভূপেন্দ্ৰক ভাল পায় সিহঁতো গৈছে আৰু এজনী গান গোৱা ছোৱালী গ'ল মোক ভাল পায় বৰ্তা বুলি মাতে ভাস্বতী আমি গৈ ভূপেন্দ্ৰৰ লগত কথা পাতিলোঁ ভূপেন্দ্ৰৰ ভাল খবৰ খাতি সুধিলোঁ ভূপেন্দ্ৰক গামোচা দি সেৱা এটা কৰিলোঁ তাৰপিছত মই ভূপেন্দ্ৰক ক'লোঁ ভূপেন্দ্ৰ আজি দিনটো স্মৰণীয় কৰিবৰ কাৰণে মানুহে মানুহৰ বাবে গাওঁ দিয়ক অঁ গাওঁ ভূপেন্দ্ৰ আৰম্ভ কৰিলে আমি কোৰাছ হিচাপে গালোঁ তুমি অপূৰ্ব দাস নামৰ এজন গায়কৰ নাম শুনিছা অপূৰ্ব দাসে সেই সময়ত গৈ ওলাল তেওঁ আমাৰ সংগী হৈ গালে মানুহৰ বাবে গাই আছে মই অসমীয়াখিনি বাদ দিলোঁ অসমীয়া নাগাই মই ইংৰাজীৰে গোৱা আৰম্ভ কৰি দিলোঁ Hang down your head and dooley, hang down your head and cry. Hang down your head and dooley, poor boy, you're bound to die. Oh, no. Hang down your head and dooley. ভূপেন্দ্ৰ আচৰিত জ্যোতি ক'ত শুনিলে এই গানটো ভূপেন্দ্ৰ এইটো আমাৰ ডেকা কালৰ বৰ মৰমৰ গান আছিল আমি পিকনিকত গ'লে এইটো গান গাওঁ মই শ্বিলঙৰ ল'ৰাটো তাৰ কালচাৰটো বেলেগ ধৰণৰ আছিল আমি ইংৰাজী চিনেমা বেছিকৈ চাইছিলোঁ ইংৰাজী গায়কক বেছি ভাল পাইছোঁ তুমি বৰ মনত ৰাখিছা গানটো ভূপেন্দ্ৰে খুব ভাল পালে তাৰপিছত আমি গুচি আহিলোঁ সেইটো শেষ ভূপেন্দ্ৰ আপোনাৰ গীতসমূহ লগতে কীৰ্তিনাথ শৰ্মা বৰদলৈ মুক্তিনাথ শৰ্মা বৰদলৈ যিখিনি গীত আছে আপোনালোকে অসমৰ বিভিন্ন ঠাইত কেইজনমান নৱপ্ৰজন্মই হওক বা পুৰণি শিল্পীক লৈ যি ধৰণে গীতসমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আছে তাৰ বিষয়ে আপুনি দুআষাৰ ক'ব মই 2003 চনৰ পৰা মনত পৰিছে মই গীতৰ কৰ্মশালাৰ পাতি আমাৰ পৰিয়ালৰ গীতবোৰ ত্ৰিধাৰাৰ গীতবোৰ মই শিকাবলৈ চেষ্টা কৰিছিলোঁ আৰু অকলে কৰা কাম এইটো নহয় সেইকাৰণে মই ৰিচোৰ্চ পাৰ্চন বা গুৰু হিচাপে কেইজনমানক কৰ্মশালাৰ গুৰু হিচাপে কেইজনমানক মই নিয়োগ কৰিছিলোঁ গীত মাত শিকাই লৈ আৰু সেইটো 2003 চনৰ পৰা মই আৰম্ভ কৰিছিলোঁ আৰু বোধকৰি যোৱা বছৰলৈকে মই কৰিছোঁ যোৱা বছৰ পাঞ্জাবাৰীত দুখন কৰা হৈছিলে গুৱাহাটীৰ পাঞ্জাবাৰীত প্ৰথমখন কৰিছিলোঁ কলাক্ষেত্ৰত 2003 চনত তাত মোৰ ছোৱালী বৰ্ণালী আৰু মোৰ জোঁৱাই অজয় আৰু লোকনাথ গোস্বামী এই তিনিজনক মই গীত শিকাই লৈছিলোঁ আৰু তেওঁলোকে মোক সহায় কৰিছিল তাৰপিছত মই কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত ছাত্ৰ ছাত্ৰীবিলাকে শিকিছিল আৰু কটন কলেজত কৰিছোঁ গুৱাহাটীৰ নুনমাটিত কৰিছোঁ নুনমাটি ৰিফাইনাৰীৰ এটা বিনোদন কেন্দ্ৰ আছিল তাত কৰিছোঁ মঙলদৈত কৰিছোঁ মঙলদৈ ইউথ ক্লাবত দুবাৰ কৰিছোঁ চিপাঝাৰত কৰা হৈছে এই ধৰণে প্ৰায় 14টামান কৰ্মশালা মই কৰিছোঁ নীলাচল জাতীয় বিদ্যালয়টো কৰিছিলে ক'ত নীলাচল জাতীয় বিদ্যালয় নীলাচল জাতীয় বিদ্যালয়টো কৰিছিলোঁ হয় তাৰপিছত আমাৰ স্বৰ্গম কলা কেন্দ্ৰত কৰিলে তাৰপিছত আনন্দনগৰত কৰিছোঁ এনেকৈ কৰা হৈছে আৰু সেইখিনি যিসকলে মোক সহায় সাৰথি কৰিছিল তেওঁলোকক মোৰ আশীৰ্বাদ আৰু চেনেহ দিয়াৰ বাহিৰে মই একো দিয়া নাছিলোঁ তেওঁলোকে অফুৰন্ত শ্ৰদ্ধাৰে আৰু আন্তৰিকতাৰে সেই গীতবিলাক শিকাইছিলে মোৰ এটা ইচ্ছা আছিলে সেইটো হৈছে কীৰ্তিনাথ শৰ্মা বৰদলৈ মুক্তিনাথ শৰ্মা বৰদলৈ জ্যোতিনাথ শৰ্মা বৰদলৈ এই ত্ৰিধাৰাৰ গানৰ ওপৰত এতিয়ালৈকে কিবা গানৰ প্ৰতিযোগিতা ক'ৰবাত অনুষ্ঠিত হৈছেনে তেনেকৈ হোৱা নাই
কিন্তু দেউতাৰ গীতৰ ওপৰত এটা গৱেষণা চলি আছে দেউতাৰ গীতৰ ওপৰত গৱেষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে তেওঁ যোৰহাটৰ ছোৱালী তেওঁ গীত মাত গায় অকল মুক্তিনাথ শৰ্মা বৰদলৈৰ গীতৰ ওপৰত তেওঁ এটা গৱেষণা আৰম্ভ কৰিছে আমি অসমত দেখিছোঁ কেইজনমান সংগীত শিল্পী বা সংগীতজ্ঞৰ বিশেষ সেই তেখেতসকলৰ ওপৰতেই গানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায় আমি কেইদিনমানৰ পৰা আলোচনা কৰি আছোঁ যে এই তিনিজন ব্যক্তিৰ জ্যোতিনাথ শৰ্মা বৰদলৈ কীৰ্তিনাথ শৰ্মা বৰদলৈ মুক্তিনাথ শৰ্মা বৰদলৈ যদি আপোনালোকৰ পৰা সহায় সহযোগিতা পাওঁ তেনেকৈ আমি ভাবিছোঁ এই বছৰৰ শেষৰ ফালে নতুবা 2020 বৰ্ষৰ প্ৰথম ভাগতেই এটা তেখেত আপোনালোক তিনিগৰাকী ব্যক্তিৰ গানৰ প্ৰতিযোগিতা পাতিবৰ কাৰণে আমি ইচ্ছা কৰিছোঁ যদি আপোনালোকৰ ফালৰ পৰা আমি সহযোগিতা পাওঁ আৰু তোমাৰ এই সপোনটো পূৰ্ণ কৰিবৰ কাৰণে মই যিমানখিনি পাৰোঁ মই সহায় সাৰথি কৰিম আৰু ভাবিছোঁ এইটো কাম অতি সোনকালে আৰম্ভ কৰা ভাল মানে আমি পাতিলে সদৌ অসম ভিত্তিত পাতিম মানে এইটো এটা একদম প্ৰবল হেঁপাহ যে অকল কেইজনমান ব্যক্তিৰহে আমি প্ৰতিযোগিতা দেখিবলৈ পোৱা যাওঁ তাতেই বহুত মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নৱপ্ৰজন্মৰ শিল্পীসকল মানে শিকাৰু প্ৰতিযোগীসমূহ আহি অংশগ্ৰহণ কৰে কিন্তু এনেকুৱা ধৰণৰো হ'ব লাগে যে আপোনাৰ পুৰুষোত্তম দাস লক্ষ্মীনাথ বেজবৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী তেখেতসকলৰ এনেকুৱা শিল্পীসকলৰো বা সংগীতজ্ঞসকলৰো হ'লেহে আমি নৱপ্ৰজন্মই এই গানসমূহ ঠিকমতে ৰাখিব ন বৰ্তা আপুনি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত আপুনি আহিলেই দেখুৱাই যে মানস এইখন চোৱা মই এইখন এই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত কৰা সংগীতালক্ষ্যৰ CD তুমি শুনিবা তাৰ বিষয়ে আপুনি কেইখন সংগীতালক্ষ্য কৰিলে আৰু ক'ত ক'ত এনেকুৱা সংগীতালক্ষ্য কৰিছে তাৰ বিষয়ে থুলমূলকৈ আপুনি অলপ আমাক আভাস দিব নেকি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গীতিকাৰ হিচাপে স্বীকৃতি পোৱাৰ পিছত তেওঁলোকে মোক কামত নিয়োগ কৰিলে যে মই সংগীতালক্ষ্য লিখি দিব লাগে মোৰ এজন পৰম বন্ধু আছিলে ডক্টৰ সূৰ্য দাসে আমাৰ গোটেই পৰিয়ালটোৰ আৰু মোৰ বেকগ্ৰাউণ্ডটো পূৰা জানিছিল তেওঁ মোক ব্যক্তিগতভাৱে অনুৰোধ কৰিলে যে আপুনি লিখি দিয়ক প্ৰথম এখন লিখি দিয়াৰ পিছত ক'লে আৰু এখন লিখি দিয়ক এনেকৈ লিখোঁতে 10খন হৈ গ'ল সেই 10খন সংগীতালক্ষ্যৰ ভিতৰত মই গণতন্ত্ৰৰ আশীৰ্বাদ বুলি এখন লিখিছিলোঁ যিখন গণতন্ত্ৰ দিৱসত তেওঁলোকে বজায় তাৰোপৰি বাকী বতৰ হিচাপে লিখিছিলোঁ দুখন সেইকেইখন হৈছে ঋতুৰাজ বসন্ত অভিনন্দন আৰু মোৰ আই মোৰ দেশ বুলি লিখিছিলোঁ তাৰোপৰি মোৰ দেউতা ককাদেউতা এওঁলোক দুজনৰ গীতৰ ওপৰত মই সংগীতালক্ষ্য লিখিছিলোঁ অকল দেউতাৰ ওপৰত সংগীতালক্ষ্য লিখিছিলোঁ সুৰৰ আকাশ সেইবোৰ তেওঁলোকে দেউতাৰ জন্ম দিৱসত মৃত্যু দিৱসত বজায় মই শুনি বৰ ভাল পাওঁ আৰু সেই সংগীতালক্ষ্যখিনি মই ছপা শালত দিছোঁ সেইখিনি ছপা কৰি লোৱাৰ মোৰ এটা হেঁপাহ এটা আছে তেতিয়া মোৰ গ্ৰন্থ আৰু এখন মোৰ সংযোজন হ'ব যে মোৰ আৰু এখন গ্ৰন্থ মই লিখিলোঁ সেইটো মোৰ কাম বৰ্তমান চলি আছে ৰেডিঅ'ৰ অনাতাঁৰৰ সংগীতালক্ষ্য লিখাৰ উপৰিও মই মঞ্চৰ কাৰণে উপযোগী সংগীতালক্ষ্য লিখিছিলোঁ এখন লিখিছিলোঁ বিপ্লৱী শিল্পী জ্যোতিপ্ৰসাদ আৰু এখন লিখিছিলোঁ ঝঞ্ঝা বিজয়ী শিল্পী বিষ্ণু ৰাভা ঝঞ্ঝা বিজয়ী মানে যি ধুমুহাকো ভয় নকৰে আৰু 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 লিখিছিলোঁ বহাগৰ ওপৰত বিহুৰ ওপৰত বিভিন্ন ধৰণৰ লিখি পেলাই মই সেই সংগীতালক্ষ্যবিলাক মঞ্চস্থ কৰাইছিলোঁ কোকৰাঝাৰত প্ৰায় 14 বছৰমান আছিলোঁ আৰু এই গোটেইবিলাকৰ কামৰ প্ৰেৰণা মোক দিছিলে মোৰ ডাঙৰ ছোৱালী বৰ্ণালী যিজনী খুব তাগাৰা দিয়া দেউতাই এখন লিখি দিয়া আমি কলেজত কৰিব লাগে তাৰ পৰা মই একাংকিকা নাটকো লিখিছিলোঁ একাংকিকা নাটকৰ প্ৰতিযোগিতা কৰিব এখন নাটক লিখি দিব লাগে ঠিক এই ধৰণেৰে মোৰ সৃষ্টিৰ ক্ষেত্ৰত মোৰ কন্যা
মোৰ সহধৰ্মিনী এওঁলোকৰ পৰা মই প্ৰেৰণা পাইছিলোঁ, উৎসাহ পাইছিলোঁ আৰু তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। বৰ্তাক বহুতখিনি কথা সুধিলোঁ, কিন্তু বৰমাকহে সুধিব বাকী আছে। বৰমা, আপুনি সংগীত ভাল পায় বুলি জানো, তাৰোপৰি সংগীতৰ উপৰিও আৰু কি ভাল পায় আপুনি? সংগীতৰ উপৰি মই কবিতাও ভাল পাওঁ। হয়, আপুনি কবিতা ভাল পায় যদি নিশ্চয় আপুনি কবিতা লিখা মেলা কৰে। কবিতা ভাল পাওঁ বুলি কবিতা লিখোঁ বুলি ক'ব নোৱাৰোঁ। মোৰ মনলৈ কেতিয়াবা কিবা কিবি ভাৱ এটা দুটা আহে, সেইবিলাককে মানে কবিতা আকাৰে আপুনি প্ৰকাশ কৰে, লিখি থৈ দিওঁ। যদিহে যদি আপুনি পাৰে তাৰে কেইটামান শাৰী শুনিব পাৰোঁ নেকি? এতিয়াতো মনত নাই। আপুনি বৰ্তমান প্ৰজন্মৰ মানে সময়ৰ কোনজন সংগীত শিল্পীৰ আপুনি গান ভাল পায়? বৰ্তমান সময়ৰ ৰূপন ভূঞা, এইটো কীবৰ্ডলৈ পদ্মনাথ বৰদলৈ আৰু বৰুৱা, মিতালী চৌধুৰী, বহুতকে ভাল পাওঁ মই। আৰু আগৰ দীপালী বৰঠাকুৰ, ভূপেন দাসকো ভাল পাওঁৱেই। এনেকৈ প্ৰায়বিলাককেই ভাল পাওঁ, মানে ভাল পুৰণি চাম চবকেই ভাল পাওঁ মই। ডলি ঘোষক ভাল পোৱা নাই? ডলি ঘোষক ভাল পাওঁ। বৰ্তা, কোৱা। আৰু কথা পাতিবলৈ মন আছিলে, কিন্তু সময় নোহোৱাৰ কাৰণে পৰৱৰ্তী সময়ত যদি আমি সময় উলিয়াব পাৰোঁ নিশ্চয় আকৌ আহিম, আৰু বহুত জানিবলগীয়া কথা আপোনাৰ পৰা মানে শুনিব মন আছিলে। এয়া আছিল আমাৰ অসমৰ সংগীত জগতৰ অন্য এজন ব্যক্তি। তেখেতসকলৰ সংগীত যিধৰণে নৱপ্ৰজন্মক এই বয়সতো নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰি আছে। কীৰ্তিনাথ শৰ্মা বৰদলৈৰ নাতি জ্যোতিনাথ শৰ্মা বৰদলৈ বৰ্তা, আমি তেখেতক বৰ্তা বুলি মাতোঁ। তেখেতে বৰ্তা বুলি ক'লে খুব ভাল পায় আৰু আমাক খুব মৰম কৰে, আৰু মৰমেৰে আমাক তেখেতে যেতিয়াই আহোঁ হাৰমনিয়ামখন উলিয়াই দিয়ে আৰু গান গাবলৈ দিয়ে, আৰু ক'ৰবাত যদি ভুল থাকে আমাক সেইখিনি শুধৰাই দিয়ে। আৰু লগতে বৰমাও একদম প্ৰত্যেকটো সময়তে আমাৰ ওচৰতে লাগি থাকে। গতিকে বহুদিনৰ এটি মোৰ সপোন আছিলে। গতিকে এইখিনি সময় দিয়াৰ কাৰণে বৰ্তা আৰু বৰমাক মই পুনৰবাৰ ডেউকা ইউটিউব চেনেলৰ তৰফৰ পৰা, লগতে ডেউকা ইউটিউব চেনেলৰ সমূহ পৰিয়ালৰ পৰা ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। তোমালোককো ধন্যবাদ জনালোঁ আমি।